পাতিব লাগিব। নমস্কাৰ আৰ ডি প্ৰডাকশ্যনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি তৃতীয় দিনৰ শ্বুটিং আমাৰ আৰম্ভ হৈছে। এয়া আমাৰ আমাৰ ৰাধিকাই আজি সতী হ'ব, এনেকৈ ৰাধিকা আছিলে, আজি সতী। ৰাম কানুক মেকআপ কৰি আছে। চাওক আপোনালোকে, এই আমাৰ ৰাধিকা আজি সতী হ'ব। চাওক ৰাম কানুক মেকআপ আৰম্ভ হৈ আছে। এইফালে সমূহ ভক্তবৃন্দ বহি আছে। এই আমাৰ হৰি আৰু এই আমাৰ কেমেৰা পাৰ্চন ঐ পল এইফালে চাই দিয়া। এই কেমেৰা পাৰ্চন আৰু এইফালে চাওক, এইফালে মেকআপ আৰম্ভ হৈ আছে। ইয়াত বৰ্তমান মেকআপ হৈ আছে, মেকআপ চলি আছে। চব ব্যস্ত হৈ আছে। শংকৰদেৱক আমি কিবা কৰি আছোঁ, কেনেকুৱা হৈছে নাজানো। যৎপৰ নাচটি আমি শংকৰদেৱৰ নিচিনা মানে বনাম বুলি ভাবিছোঁ। যদি কিবা ইয়াত ভুল ভ্ৰান্তি হয় আপোনালোকে আঙুলিয়াই দিলে ভাল হয়। নমস্কাৰ। খুব সুন্দৰকৈ কথাখিনি ক'লে আৰু এখেতক সজাই আছে, খুব সুন্দৰকৈ সজাই পৰাই। মাথা বেয়া কৰি দিছে। ইমান ধুনীয়া ধুনীয়া মানুহখিনি একদম এটুকুৰা বেয়া দেখিও বেয়া কৰিছে। মজা লাগিছে। সেনেকুৱা বেয়া হোৱা নাই। মেকআপ ৰূপটো বেলেগ হৈছে। আমি এতিয়া নামঘৰলৈ গৈ আছোঁ। মেকআপ চেকআপ কৰি আজৰি হ'ল আৰু এখেতৰ বাকী আছে। আমাৰ ৰাম কানু আছে, চুলি তুলি লগা বাকী আছে। এয়া কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে মানে এয়া এনেকুৱা ৰূপত প্ৰথমবাৰৰ বাবে এনেকুৱা পোচাক পিন্ধিছোঁ। নাজানো আৰু কিমানখিনি ভালকৈ কৰিব পাৰোঁ, চেষ্টা কৰিম কিমান ভাল হয়। আৰু এয়া যিহেতু এটা ধৰ্মীয় যিহেতু এখন, তো সেইকাৰণে যেনে তেনেদৰেতো কৰিব নোৱাৰি। কিন্তু যদিও কিবা ভুল ভ্ৰান্তি হয়, আমি যিহেতু ইমান ভালদৰে নাজানো, কিবা যদি ভুল ভ্ৰান্তি হয় যাতে কোনো তাকে লৈ ভুলটো আঙুলিয়াই দিয়ে হয়। আৰু আমি এইফালে আমাৰ আহি আছে আৰু বৰ্তমানে নামঘৰলৈ গৈ আছোঁ শ্বুট আৰম্ভ কৰিবলৈ। আৰু এয়া কেনেকুৱা লাগিছে আজি আহিবলৈ? এয়া এখেতো আমাৰ মজা। আৰু এয়া কিবা এটা কওক। মই বামুণ অভিনয় কৰিছোঁ। আৰু এয়া আহি আছোঁ। আমাৰ এনেকৈ ৰাধিকা আছিলে, কিন্তু আজি সতী হ'বলৈ গৈ আছে। সেয়া আগত যিমান পাৰোঁ দেখুৱাই যাম, আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ'টো। আমি এতিয়া ব'লক নামঘৰলৈ যাওঁ। এয়া আমাৰ ৰাধিকা, কিন্তু আজি সতী হ'ব। এয়া চাওক, লাজ লাগিছে বুলি চব মুখ চুখ ঢাকি লৈছে। আৰু সেয়া আমাৰ শংকৰদেৱ আহি আছে। সকলোকে লগ পাম। ভগৱানৰ নামত এইখন কৰিলে একো নহয়। ভগৱানৰ নামত কৰিছোঁ, ভগৱানে আশীৰ্বাদ কৰিব সেইকাৰণে। আৰু আমাৰ শ্বুটিং আৰম্ভ হ'ব। সিহঁতে চাফা কৰিছোঁ অকণমান। খাইব লাগে।
কিবা এয়া আজি এই ইয়াত আছে ইয়াত আছে ৰাধিকাৰ তৃতীয় দিনৰ দৃশ্য এই পোচাকত এই প্ৰথমবাৰৰ বাবে ওলাইছোঁ আৰু এয়া যিহেতু ধৰ্মীয় হয় কিবা যদি ভুলভ্ৰান্তি হয় আহিলে আহিব যিমান পাৰোঁ আমি ভাল কৰিব চেষ্টা কৰিম এয়া একবাৰ লগাই দিয়ক মই বিশেষ নাজানো লগাই লোৱা একো নহয় পাৰিব নমস্কাৰ, মোৰ নাম হীৰামন দাস। মই এই বামুণৰ চৰিত্ৰত অভিনয় কৰিছে টিকলি বামুণটো মই লগাই লৈছোঁ এতিয়া। এইডাল লগুণ। নমস্কাৰ।